তই এটা হালোৱা হ'ল আচ্ছা কওঁগে কাক কৈছ কালুৱা বুলি কাক কৈছ কালুৱা বুলি মোক কালুৱা কৈছে পালে মোক ইমান কোলা নে মই সঁচাকে বহুত কোলা নে এনে কিমান কোলা ইমান কোলা মই নমস্কাৰ বন্ধুসকল সুপ্ৰভাত গুড মৰ্ণিং আজি বতৰটো ইমান ধুনীয়া হৈছে কি ধুনীয়া বৰষুণ দি আছে চাওক বৰষুণৰ টোপাল এতিয়ালৈকে পোৱাহি নাই কিন্তু পৰিবহি মানে বতৰ অলপ ডাৱৰীয়া কৰি আছে আৰু বাকী এতিয়া 8টা বাজি পাৰ হ'ল আমাৰ ঘৰৰ মানুহবিলাক উঠিছেহে এইবিলাক চাওক এইবিলাক হৈছে 1 নম্বৰ ধূত এয়া মুখ ধুইছে মাত্ৰ আৰু এইটোতো ধূতৰ 1 নম্বৰ ইয়াক পঢ়িবলৈ কৈছে নপঢ়ে ব্ৰাছ কৰিলা এনেই কৈছে এইটো কেলা মুখখন অকল কুলি কুলি কৰিছিলে এনেই কৈছে তই মুখখন গোন্ধিছ তই মাক মুখখন গোন্ধাই দেখা আকৌ মাকক কষ্ট দিয়ে কিয় নিজৰ মাককে কষ্ট দিয় বৈ আজি পঢ়িব লাগিব বৈ আজিৰ পৰা স্কুল খোলা নহয় হ'ল পূজা বুলি বহুত দিন গ'ল আহি এতিয়া পঢ়িব লাগিব আজি নপঢ়িলে এৰা নহ'ব আৰু মানে ইয়াক আজি পঢ়াই দিম কেনে কি পঢ়াই দিম ক কি পঢ়িবি ক হা 1 লিখা নহ'ব আজি অংক কৰিব লাগিব আজি যোগ অংক বিয়োগ অংক পূৰণ অংক হৰণ অংক চব কৰিব লাগিব গেধাহে এইটো মস্ত দিম আকৌ তো বন্ধুসকল আপোনালোকৰ পূজা কেনেকুৱা গ'ল নালাগে মোৰ নুশুনো মন নাই শুনিবলৈ কাৰণ মোৰ পূজা বহুত বেয়া গ'ল কাৰণ মই ঘৰৰ পৰা ওলাই যোৱা নাই কালি যিহেতু দুৰ্গা মাক বিসৰ্জন দিয়া হ'ল তো বহুতে চাগে ভালদৰে ফূৰ্তি কৰিলে মই কিন্তু ঘৰতে আছিলোঁ একো ফূৰ্তি কৰা নাই বাকী ইয়াক এতিয়া মই মাৰিম ইয়াক কাৰণ মোক বহুত জ্বলাইছে ই মোক কৈ আছোঁ কি তোক পঢ়িবলৈ কোৱা নাছিলে জানো কি ৰকচোন অকল ফকতীয়া কাম পঢ়া শুনা নাই চিলত গতি শুন আকৌ শুন না শুন তহঁতৰ মাৰ মূৰটো দি লিখি আছে তহঁতৰ মাৰ মূৰটো তোক একো মালেই নাই কি লিখিবি তই তহঁতৰ মাৰ মূৰটো দি লিখি আছে পাৰিবি যা লিখিবলৈ যা তহঁতৰ মাৰ মূৰটো বহুত চলে যা লিখগে আকৌ কি ফকতীয়া তই কাক ফকতীয়া কৈছ তই ফকতীয়া তই তাত বিচাৰি আছ কি ডুব পাইছ এইটো কি মোৰ হাতটো ফালি গ'লে তই ৰিক্স ল'বি তই পইচা দিবি তোৰ বাপে পইচা দিব তোমালোকৰ বাবাই কি কয় এবাৰ কৈ দিয়া না কিবা এটা দিম আকৌ নহ'লে আজি টাউনলৈ যাওঁতে লৈ নাযাম ভাবি ল হয় নি মই নিনো মই এবাৰ ক'লোঁ যদি ক'লোঁ মইনা আমি টাউনলৈ গ'লে ইয়াক নিনো দেই ই কৈছে নাযাওঁ বুলি কয় আজি যাম এবাৰ কৈ দে তোমালোকৰ পাপাই কি কয় নাই কি কয় তোমালোকৰ পাপাই কৈ দিয়া না কি কয় চিকিউৰিটি ক'ত কয় আৰে কোনটো চেহেৰত থাকে সেইটো কৈ দিয়া চেহেৰটো হা ইণ্ডোনেছিয়া বাপৰে ইণ্ডোনেছিয়াত থাকে তাকো নাজানে বাপৰে ক'ত থাকে তাকো নাজানা কিন্তু খুজিব জানা পাপা পিষ্টলটো ভাঙিলে 500 টকা এটা ভৰাই দিয়া সেইবোৰ পইচা খুজিবলৈ জান তোৰ পিষ্টলটো ক'ত পিষ্টলটো ভঙা পিষ্টলটো হা ক'ত আছে ৰখ মই দেখাই আছোঁ ক'ত আছে পিষ্টলটো এইটো চাওক এই 2টা পিষ্টল কিনি দিয়া আছিলে 2টাই ভাঙিলে এইটো আছিলে 300 টকা এইটো 300 টকালৈ দিছিলে পূজা আগদিনাখন আনিলে সন্ধিয়ালৈকে ভাঙি পেলালে এইটো এই পৰহি নে কেতিয়া দাদাই কিনি দিছিলে 600 টকীয়া পিষ্টল
একদম লেজাৰ লাইট লগা লাগে বুলি কৈছে তাৰপৰা এইটো ভাঙি খতমেই আৰু নচলে আৰু এতিয়া চফা দি দিলে এইটো কেলা এইটো বস্তু কিনি দিয়ে নি 3 দিনত চফা এতিয়া মই এইটো ভিতৰত ৰবি মাক দিহে দিম তই যে পিছলৈ ভাঙি পেলালি তাৰপৰা ঘৰত আহি তোক কেনেকুৱা দিব এইটো মই লগাই দিমেই আকৌ ৰবি মাক তোক কিনি দিয়া কেইদিন আছিলে এইটো পিষ্টল ৰাতিপুৱা কিনি দিছিলে গধূলিলৈকে ভাঙি পেলালি তোক 600 টকা এয়া তোক সৰু তুলিবহি ৰ তোকতো দিব ইয়ে আহি ভাই এইটো ভিডিঅ'টো দি দিম মই এতিয়া ৰবি মাক উই উই আৰে আৰে গ'ল নাপায় 600 টকা আমি কিমান ৰুটি আৰু মাংস খাব পাৰিলোহেঁতেন চুপ চুপ তোৰ কাৰণে হ'ল চুপ চুপ তোৰ কাৰণে হ'ল নাপায় কৈছো নাই তোৰ লগত লাগিবি তোৰ লগত লাগিবি মাইনা কলি এতিয়া ভিডিঅ' হৈ গ'ল ডিলিট চিলিট নহয় আৰু এতিয়া ডাইৰেক্ট ৰবি মালে চেণ্ড হ'ব তই চাবি নি এতিয়া চেণ্ড কৰি দিম দেউ মইনা ফোনটো দে অঁ মোৰ হাততে আছে চেণ্ড কৰি দিম আৰু এতিয়া ডাইৰেক্ট গ'লা চফাতে মই লগাই দিম বুলি ক'লে লগাই দিম এতিয়া তহঁতৰ যে এতিয়া পূজা খুলিলে পূজা স্কুলটো খুলিলে এতিয়া পূজা বন্ধ দি খুলিলে এতিয়া যে পৰীক্ষা বহি দিব তো এতিয়াহে গম পাম এতিয়া স্কুল খুলিলে বহি দিবই নহয় কিমান নম্বৰ পৰা দেখাবিহি এইটো পাবি তই এই আলু গুটিটো পাবি এইটো চাওক দেই এইটো 1 নম্বৰ গেধা আৰু ই আছে মাজগাঁও ভিক্ষাৰী এইটো চাওক মাজগাঁও ভিক্ষাৰী মই কি ভিক্ষাৰী নি মোৰ ওচৰত চা মোৰ ওচৰত দামী ফোন আছে তোৰ ওচৰত কি আছে मेरे पास माँ है बोल दो दो তোৰ ওচৰত কি আছে তই আগতে দেখা कोई दिया मुझे दूटा माँ আছে पैसा किन दे के माँ किन दे हाँ পইচা কিম দিয়ে আকৌ পইচা থাকিলে মা তই কিনিও ল'ব পাৰিবি हाँ नीचे आके सुबह तू को तो ठीक बा नीचे क्यों क्यों है মোৰ মা तुझे बीमार है देख ले तू मैं तू कोई ना तो हमको सब तू मांगे कोई ना तू के माँ डॉक्टर মা ডাঙৰ তেতিয়াহ'লে दो माँ है तेरा पास क्या है তেতিয়াহ'লে তোৰ ভাগত যে গুড লকটোত যে পইচা আছে পইচাখিনি দি দে যদি মা কিমতি হয় क्या ले দি দে मैं बोली साइकिल किन बोले जो माँ कोई सु বাই তই এতিয়া ক'লি দেখোন পইচা কিমতি মা কিমতি তই কৈছ মা কিমতি তই পইচাখিনি মোক দি দে लेकिन पैसा तो मैं थोड़ दिसो एटू तो मैं खर्च নাই কৰা ন साइकिल কিনিবলে থৈছো साइकिल किन बोले तो এইটো চাওক निजा मेहनत के कमाई पिनी किनबा लगे निजा वस्तु तो मेहनत कर ही किमान मेहनत करके তই বনোৱা कोई काम कोई पैसा बात सोनी কিমান পালা মোৰ পাপা দম দি পইচা লৈছ সি কিমতি তাৰ পইচা हमारा सुन सिक्का तो कलर भी भाषा গুডলকটো ভাঙিয়ে পেলাওঁ আজি কেলা ভাঙিয়ে পেলাওঁ আজি গুডলকটো সঁচাকে পই ভাঙি দিলে সবি কাম নাই ইয়াৰ অবে চাহ বনাগে চাহ দে আহ ভাঙিব মামা চাহ দে আনা চাহ দে হ্যান্ডস আপ ফুটে ভাঙিলে এইটো পিষ্টল হ্যান্ডস আপ এইটো গজালেদি কেক কৰিব পাৰি অঁ এইটো ভাঙি দে যিমান আছে পইচা মোৰ আজি চব দে মই আজি পূজা খতম হোৱাৰ পিছত পূজা চাবলৈ যাম দে 2000 মান হ'ল না আপোনালোকে সদায় যদি বস্তু কিনে ন সদায় পূজা যোৱাৰ পিছত কিনিব লাগে তেতিয়া বস্তুৰ ৰেটটো বহুত ডাউন হৈ যায় কিন্তু পূজা ঘৰতো ঢেৰ লেভেল জানে পূজা বস্তু এনেও ল'বই দেখা পইচা পা ওলাই আছে চা উলিয়া যদি ওলাই আছে 50 টকা নেকি মাছংগা পইচা 100 টকা ফুলটি হৈ আছে একদম দে না ভাঙি দে भारी दे নালাগে পাপা আহিলে আৰু 2 টকা মান পাপা পা চুকুৰ ভাবলি ঐ পৰি যাব ভাঙি দিব সঁচাকে ঐ পৰি যাব চাগে পাপা আহিলে আমি সাইকেল কিনিব যাম মাছংগা পইচা শিকা নবৰাই এই জানা চাহ বনাই চাহকণ দে পাই খাবলৈ ৰাতিপুৱা মত কিবা ধৰণৰ মানুহৰ কথা একদম ফকতীয়া মানুহ তাকে মুখখন বনাইছে চা
बोल जान देगा या माल लेगा तुझसे भी मेरी बाबा है जान देगा ये माल लेगा मुझे को माले ना वाह ओए ओए ছাগলখন মানে পকেটৰ ভিতৰত ভৰাই দিছে আয়া ঐ কাটি যাব ঐ পাগল হৈছে ইমান দীঘল ছাগলখন পকেটৰ ভিতৰত ভৰাই দিছে যা এবাৰ যা কাটি যাব মাইনা পালে মাৰিম আকৌ যা দেই ভাঙি যাব দুখ পাইছোঁ বোলো নগো বাবু বৈ বৈ জয়লামাই কিবা বনালে খাবলৈ বৈ চল চাহ খাবলৈ কি আছে তই মনে মনে কিবা এটা লুকুৱাই আছে পিছফালে চাওঁ বিস্কুটটো অঁ হ'ব পাই গ'লোঁ চাওঁ এই ট'ষ্ট বিস্কুট এটা দে না এইটো ভাল লাগে এটা দে না নিদিয় মোক অলপ চুপ চাহ খাই পেলাম চাই থাক চুপ লৈ যাম মই এনেকুৱা ডাৱৰীয়া বতৰত চাহ খোৱা এটা মজাই বেলেগ তই নাখাৱ চাহ হে আগত কাম কৰি ল কাম কৰালৈকে একো খাবলৈ নাপাওঁ তই আমাৰ ঘৰ হালোৱা হালোৱাটো হৈ গ'ল পুলিংগ ষ্টিলিংগ কি ক'ব অঁ হালুনি তই হালুনি এই পোৱালি এজনী হৈছে হালুনি এইটো হৈছে হালুনি পুতেক হালুনি পুতেক হালোৱা মা হালুনি পুতেক হালোৱা কি বিস্কুট দে তই এটা হালোৱা হ'ল আচ্ছা কওঁগে কাক কৈছ কালোৱা বুলি কাক কৈছ কালোৱা বুলি মোক কালোৱা কৈছে পালে মোক ইমান কোলা নি মই সঁচাকৈ বহুত কোলা নি এনে কিমান কোলা ইমান কোলা মই এই আহ চাহ খাওঁগে বন্ধুসকল ইয়াক মাকে ক'লে তই পঢ়িবি নে কি কৰিবি ই কৈছে কি মই কাম কৰিম বোলে এয়া বিচনা পাইছে চাওক বাপৰ মূৰটো পাইছ ওলা কম্বলখন জাপি দিলে মোক নিবল দিছো এয়া কি যাবিছ গাঁও সৰু তাত থলে গাঁও ইয়াত থলে ই টিউমিল নপঢ়ে মানে কামকে কৰিব নিজৰ মানুহৰ কাম কি মানে কৰি দিব নাপায় এই ইয়াক হোটেল এখনত ক'ৰবাত বাচন ধোৱা ভৰাই দিলে হ'ল দেখোন বানান দোকানত বাচন ধুবি তোৰ বাপে মূৰটো পাইছ আঁঠুৱা যাবিছ অকল মেৰিয়াইহে গৈছে মোক কম্বলখন জপাটোহে হাঁহি দিছে যা আকৌ হৈ গ'ল মই জানো এইটো কাম নাই দেই মানে ইয়াক হোটেল এখনত ক'ৰবাত বাচন ধোৱা পটাপট ভৰাই দে 2 টকা পাব দৰমহা আহিব ঘৰলৈ এনেকৈ নপঢ়ে চপঢ়ে কাম নাই পঢ়ে যা ইয়াক কি ক'ম বাৰু চাওক ই কেনেকৈ অভদ্ৰ ল'ৰা চাওক কেনেকৈ মমায়েকক হাত তোলে চাওক সেইটো